Hey guys, this is Kaushik and you are watching Cycling Simplified. তো আজি মই আছোঁ ইটেল প্ৰেছত আৰু মোৰ লগত আছে এনেকৈ 10-15জন মান চাইকেলিষ্ট আছে। তো আমি আজি যাম হোলীৰ কাৰণে বৰপেটা সত্ৰত আৰু তাত গৈ হোলী খেলিম আমি। প্ৰায় গোটেইখিনি চাইকেলিষ্ট আহি পেলাই এতিয়া আৰু মই পিন্ধি ল'লোঁ কেপটো যাতে মোৰ চুলিখিনি বেয়া নহয়, যাতে নিশ্চিন্তমতে যাব পাৰোঁ। সেইকাৰণে জ্যোতি বোলে গোটেইখিনি চাইকেলৰ ছাৰ্ভিচ কৰি ল'লে আৰু চবে সাজু হ'ল এই বৰপেটাত যাবৰ কাৰণে। এতিয়া আমি 10জন মান আছোঁ আৰু বাকী 2জন মান আগত লগ হ'ম। আৰু এইখন চাইকেল চলাম মই, যিখনত দুজনে একেলগে পেডেল মাৰিব লাগে। আৰু এই চাইকেলখন অসমৰ অকল 3টা জেগাতে আছে, পাঠশালা, যোৰহাট আৰু শিৱসাগৰত। তো ফাইনেলি আমি আহি ভবানীপুৰ পালোহি। তো মোৰ আগত এনেকৈ গৈ আছে সিহঁতে। এতিয়ালৈকে আমাক কোনে হোলীৰ ৰং দিয়া নাই, কাৰণ বতৰটো বহুত ডাৱৰীয়া, এইকেইদিন বহুত ৰ'দ হৈ আছিল কাৰণে চাগে আজি সকলোৱে হামু দি আছে। আমি ভবানীপুৰ হৈ পেলাই কয়াকুছি হৈ যাম বৰপেটালৈকে। কিন্তু তাৰ আগতে ভবানীপুৰত আমি ফাকুখিনি কিনি লওঁ, কাৰণ পাঠশালাৰ পৰা ওলাওঁতে আমি ফাকু কিনা নাছিলোঁ, কাৰণ তেতিয়া দোকান বন্ধ হৈ আছিল। তো ইয়াৰ পৰা আমি গোটেইকেইটা কালাৰৰ ফাকুখিনি কিনি লওঁ। চবেই নিজৰ নিজৰ কাৰণে কালাৰ লৈ আছে, কিন্তু মোৰ কাৰণে কোনে ল'ব কালাৰ? আৰু এই চুলি, এইখিনি চুলি দেখিলে সৰু চুলি ভয়ে খাব, কাৰ বা কি চুলি। তো মোকোলা কি ল'বা? চবেই কালাৰ লৈ আছে। আৰু ইয়াৰ পৰা ষ্টাৰ্ট হ'ল আমাক ৰং দিয়াৰ, পূৰা গুলি কৰি আছে ইহঁতে। হেপী হোলী, হেপী হোলী। মোকো জ্যোতিপতি 2-3টামান কালাৰ কিনি দিছে, তো এইখিনি হাক ঘূৰিব লাগিব। আমাৰ নিচিনা ইহঁতে চাইকেল ৰাইড কৰি আছে। তো বঢ়িয়া বঢ়িয়া বঢ়িয়া। বৰপেটা পাব বেছি দূৰ নাই, আৰু 5-6 কিলোমিটাৰ পিছত আমি বৰপেটা পাই যাম। আমি একেলগে আছোঁ, কাৰণ কোনোবা এজনৰ গাত যদি পানী মাৰে বাকীকেইটা যাতে বাচি যায়, সেইকাৰণে আমি একেলগে আছোঁ। তো এইয়ে চিন আমি বৰপেটা পোৱাৰ। চবেই নিজৰ ঘৰৰ পৰা ওলাই আহি ইজনে আনজনক ৰং সানিছে। এইটো ৰাস্তাৰে যায় কীৰ্তন ঘৰত, আৰু ৰক্তিম দিবাংকৰ খঞ্জন আছে আমাৰ লগত। তো এইফালে আমি এনেকৈ যাম। মানুহে মানুহচোন আমাৰ ফালে এনেকৈ বিয়াত পানী তুলিব যায় মানুহবিলাক। ফাইনেলি ইয়াত চাইকেলখিনি পাৰ্ক কৰাই থ'লোঁ, আৰু আমি আনিছিলোঁ অকল 5টা তালা, সেইকাৰণে তিনিখন চাইকেল লগ কৰি পেলাই এটা তালা মাৰিলোঁ। আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, সেইখিনি আমি খোজকাঢ়ি যাম এতিয়া। ইয়াৰ পৰা চাইকেল ভিতৰত নিব দিয়া নহয়, ইয়াৰ পৰা খোজকাঢ়ি যাব লাগে। আৰু আমাৰ লগত আছে নিউজ লাইভৰ ৰিপৰ্টাৰ, নিউজ 18ৰ ৰিপৰ্টাৰ আছে। সিহঁতে মানুহ সুধি আছে কেনেকুৱা কি অনুভৱ। ইয়াতে জোতা চেণ্ডেলখিনি থলোঁ, আৰু আমি যাম এতিয়া মূল প্ৰৱেশদ্বাৰত। এইখন মূল প্ৰৱেশদ্বাৰ হয়, আৰু আমি এতিয়া যাম ভিতৰত। মই অহাৰ পৰাই মুখৰ ৰঙে চেঞ্জ হৈ আছে, আৰু এতিয়া আমি এইফালেদি সোমাম। এইখন প্ৰৱেশদ্বাৰ হয়, এইফালেদি আমি সোমাম। এই বৰপেটা সত্ৰৰ এটা ছিগনেচাৰ চাউণ্ড আছে, যিটো পেপ 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 পেপ। এইটো চবৰে মুখে মুখে, চবৰে ঢোলৰ তালে তালে এইটো মিউজিকে শুনা পাব। আনকি গাড়ীতো যদি কোনোবাই আহোঁতে হৰ্ণ বজায়, তো এনেকৈ পেপ পেপ পেপ
পেপ পেপ পেপ পেপ পেপ এনেকেই বজায়। তো চবৰে তালত এটাই চাউণ্ড পে 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 পে। এইবাৰ পিংকি হৈ গ'লোঁ প্ৰায় 5 ঘণ্টা থকাৰ পিছত এতিয়া আমি যাব ওলাইছোঁ, কিন্তু তাৰ আগতে আমি কিবা খাই লওঁ ইয়াত। দেখিছে আপোনালোকে চাৰিওফালে মানুহে মানুহ, আৰু এতিয়া খাম আমি ৰুটি আলু ভাজা আৰু ৰাঙাডিমা। ঘৰৰ পৰা ওলালোঁ আমি আৰু এতিয়া গৈ আছোঁ চাইকেলখিনি ল'ব, তাৰপিছত আমি আকৌ যাম পাঠশালা। কিন্তু তাৰ আগতে মুখ হাত ধুই ল'ব লাগিব এইটো, কাৰণ এনেকুৱা ৰূপ ধুইতো যাব নোৱাৰি পাঠশালা। আৰু এইখিনি এতিয়া লৈছোঁ মই বিদায়। এইটো চাই থাকিব চাইক্লিং জয় হিন্দ।